মৰ্নিং আৰু মই আজি দেখিছেনে সাজি কাচি একেবাৰে ৰেডি হৈছোঁ যাওঁ এটা জেগালৈ আপোনালোকক গৈ দেখুৱাই আছোঁ ক'লৈ যাওঁ কি কৰোঁনো চ' আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক এতিয়া আৰু বেটাও ৰেডি হৈ গ'ল আকাশ শহুৰবাৰী যিহেতু আৰু এইটো আমাৰ ঘৰৰ মন্দিৰ আজি ইয়াত মানে কিবা এটা পাতিছে পাৰ্টি চ' ইয়াতে আহিলোঁ দেখবি আৰু গাইজ আজি মানে মোৰ দেৱৰ মানে সেকেন্ড 2 নম্বৰ দেৱৰটো আজি তাইৰ ৱাইফৰ হাত পাহাৰ নিয়ম কৰা হৈছে এয়া ইয়ালৈ আহিলোঁ আজি খুৰাতে ঘৰলৈ আপোনালোকক কোৱা নাছিলোঁ কিবা এটা পাৰ্টি আছে বুলি কৈছিলোঁ এতিয়া কৈ দিছোঁ তাৰ হাত মাহৰ নিয়ম আজি নিয়মত আহিছোঁ মানে আমাৰ বেংগলীত কয় চাট तीसनो सर देखा जाए আমাৰ বেটিয়ে এইফালে ভাত খাই আছে বেটি খাইছানে কেনেকৈ লাগিছে মোৰ ফালে চাই দিয়া বঢ়িয়া লাগিছে পানী লাগে তোমাক আৰু এতিয়া খাবলৈ লৈছোঁ খোৱাৰ টাইম হ'ল কেমেৰা ওচৰত আহক দাল পনীৰ তৰকাৰী মাছৰুম বেগুন ফ্ৰাই কবি শাক বিলাহী টক টমেটো আৰু মিষ্টি এটা দিছে এতিয়া খাই লওঁ গাইজ আপোনালোকে চাই থাকক খোৱাৰ পিছত আপোনালোকে কৈ আছোঁ খাবলৈ কেনেকুৱা হৈছে তো
আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালেনো ক'ব আৰু কমেণ্ট কৰিব নাপাহৰিব। আৰু যিসকলে এতিয়ালৈকে মোৰ ব্লগটো চাই তেওঁলোক ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই। গুড নাইট, বাই বাই। আকৌ লগ পাম অন্য এটা ব্লগলৈ। বাই বাই।